মটিভেশ্যন অসমৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ধন্যবাদ। জীৱনৰ 5টা সত্য। মাতকৈ বেছি কোনেও ভাল নাপায়। গৰীবৰ কোনো বন্ধু নাই। সন্মান তেওঁৱেই পায় যাৰ টকা আছে। মানুহে মন দেখি নহয় সুন্দৰ ৰূপ দেখি ভাল পায়। নিজৰ মানুহেই বেছি কষ্ট দিয়ে। মানুহ দুটা ক্ষেত্ৰত বৰ সহায়। দুখক বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। কাৰোবাক কষ্ট দি কোনেও কেতিয়াও হাৰি নাযায়। ৰিভেঞ্জ অফ নেচাৰ বুলি কথা এষাৰ আছে। যিমান দিন তুমি নিজকে বিশ্বাস নকৰা যে তুমি সফল হ'বা, সিমান দিনলৈকে সফল হ'ব নোৱাৰিবা। যাৰ কোনো নাই তাৰ ওপৰলা আছে, যাৰ ওপৰলা আছে তাৰ চব আছে। জীৱনত যদি কিবা কৰিবলৈ বিচাৰিছা তেনেহ'লে অকলে কেনেকৈ যুঁজিব লাগে শিকি লোৱা। জনগণে ভাবিছে কেনেকৈ বাচিম আৰু নেতাই ভাবিছে কেনেকৈ নাচিম। হেৰাই যোৱাৰ পাছত আফচোচ কৰি লাভ নাই। থাকোঁতেই মূল্য দিবলৈ শিকক। ফাল্টু কথা কোৱাতকৈ চুপ হৈ থাকক। নহ'লে কথা এনেকৈ কওক যে চবকে চুপ কৰি দিয়ক। যাৰ সামৰ্থ্য কম তাৰ সপোন বেছি। এইটোৱেই জগতৰ অদ্ভুত নিয়ম। নিজকে নিজে মূল্য দিবলৈ শিকা। জগতে তোমাক মূল্য দিবলৈ বাধ্য হ'ব। মুখৰ মিঠা ভাষাটো কমি গৈছে, কিন্তু শৰীৰৰ চুগাৰ বাঢ়ি গৈছে। জীৱনৰ বোজা ববলৈ গৈ এইটো বুজিলোঁ যে জীৱনৰ বিশেষ সময়টো সৰুকালতেই পাৰ কৰি আহিলোঁ। নিজৰ যি আছে তাক লৈ সন্তুষ্ট থকাৰ নামেই হ'ল সুখ। আজিলৈ ইমানেই। ভালে থাকিব, প্ৰিয়জনৰ খিয়াল ৰাখিব। ধন্যবাদ।